নমস্কাৰ বন্ধু বান্ধৱীসকল এ টু জেড স্পৰ্টছ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আমি সাধাৰণ জ্ঞানৰ 5টা ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্নসমূহ সকলো ধৰণৰ পৰীক্ষাৰ বাবে বহুতেই ইম্পৰ্টেণ্ট আৰু আগন্তুক হ'বলগীয়া আছাম পুলিচ ABUBৰ বাবে বহুতেই ইম্পৰ্টেণ্ট। গতিকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এনেকুৱা এডুকেশ্যন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। পলম নকৰি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। এতিয়া আমি আজি প্ৰথম প্ৰশ্নটোৰ আগবাঢ়োঁ। আজি প্ৰথম প্ৰশ্নটো হৈছে বতাহৰ গতিবেগ জোখা যন্ত্ৰটোৰ নাম কি? অপশ্যন হাইড্ৰমিটাৰ, এনিমিটাৰ, থাৰ্মোমিটাৰ আৰু বেৰমিটাৰ। আপোনালোকৰ মন পচন্দৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনাব। বন্ধু বান্ধৱীসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এনিমিটাৰ। বতাহৰ গতিবেগ জোখা যন্ত্ৰটোৰ নাম হৈছে এনিমিটাৰ। বন্ধু বান্ধৱীসকল আপোনালোকৰ এইটো মনত ৰখা উচিত যে হাইড্ৰমিটাৰ, থাৰ্মোমিটাৰ আৰু বেৰমিটাৰেৰে কিনো জোখা হয়। আপোনালোকে চাওক এই প্ৰশ্নটোৰ প্ৰথম অপশ্যনত আছিলে হাইড্ৰমিটাৰ। হাইড্ৰমিটাৰে কি জোখা হয়? হাইড্ৰমিটাৰে জুলীয়া পদাৰ্থৰ ঘনত্ব জোখা হয়। আৰু 3 নম্বৰ অপশ্যনটো চাওক আপোনালোকে তাত লিখা আছে থাৰ্মোমিটাৰ। থাৰ্মোমিটাৰে জোখা হয় উষ্ণতা। আৰু 4 নম্বৰ অপশ্যনত লিখা আছে বেৰমিটাৰ। বেৰমিটাৰে কোনো ঠাই বায়ুমণ্ডলৰ চাপ জোখা হয়। বন্ধু বান্ধৱীসকল মই আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পালে কোনটো বস্তু ক'ত ব্যৱহাৰ কৰা হয় আৰু গোটেইকেইটা বুজি পালে। বলক তেন্তে আজি ইয়াৰ পিছৰ প্ৰশ্নটো আলোচনা কৰোঁ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে আয়ডিনৰ অভাৱত হোৱা ৰোগটোৰ নাম কি? অপশ্যন কুকুৰিকণা, স্ক্ৰাভি, গৰল আৰু বেৰি। বন্ধু বান্ধৱীসকলৰ মন পচন্দৰ উত্তৰটি কমেণ্ট কৰি কমেণ্ট বক্সত জনাব। বন্ধু বান্ধৱীসকল ইয়াৰ শুদ্ধ উত্তৰটি হৈছে গৰল। আয়ডিনৰ অভাৱত হোৱা ৰোগটোৰ নাম হৈছে গৰল। বাকী এইকেইটা বেমাৰ কি কাৰণত হয় আমি জানি থোৱা খুবেই প্ৰয়োজনীয়। অপশ্যন এত আছে কুকুৰিকণা। কুকুৰিকণা ভিটামিন এ অভাৱত হয়। অপশ্যন বিত আছে স্ক্ৰাভি। স্ক্ৰাভি হয় ভিটামিন চিৰ অভাৱত। অপশ্যন চিত আছে গৰল যি নেকি এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰটো। অপশ্যন ডিত আছে বেৰি ৰোগ হয় ভিটামিন বিৰ অভাৱত। বন্ধু বান্ধৱীসকল এই প্ৰশ্নটো আছাম পুলিচ ABUB আৰু SIৰ বাবে বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। আগন্তুক হ'বলগীয়া ABUBৰ এক্সামৰ 100% সম্ভাৱ্য প্ৰশ্ন। আশা কৰিছোঁ এই প্ৰশ্নটো আছাম পুলিচ ABUBত ৰিটেন এক্সামত আহিলে আপোনালোকৰ কোনো অসুবিধা নহ'ব। বলক এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটো আলোচনা কৰোঁ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 2022 চনত ফিফা বিশ্বকাপ কোন দেশত অনুষ্ঠিত হ'ব? অপশ্যন আছে ৰাছিয়া, কাটাৰ, জাৰ্মানী আৰু ফ্ৰান্স। বন্ধু বান্ধৱীসকল আপোনালোকৰ মন পচন্দৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এই প্ৰশ্নটো আপোনালোকে বহুত গুৰুত্ব দিয়া প্ৰয়োজন। কাৰণ 2022 চনত ফিফা বিশ্বকাপ অনুষ্ঠিত হ'ব। ক'ত হ'ব কেতিয়া হ'ব জানি থোৱা উচিত নহয়নে বাৰু? বন্ধু বান্ধৱীসকল এতিয়া আমি এই প্ৰশ্নটোৰ উত্তৰ আলোচনা কৰোঁ আহক। এই প্ৰশ্নটোৰ উত্তৰ হৈছে কাটাৰ। 2022 চনত ফিফা বিশ্বকাপ অনুষ্ঠিত হ'ব কাটাৰত। মই আশা কৰিছোঁ নিশ্চয় আপোনালোকৰ এই প্ৰশ্নটোৰ উত্তৰ মনত থাকিব। বলক এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটো আৰম্ভ কৰোঁ। পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটো একমাত্ৰ গ্ৰহ যি ঘড়ী কাঁটাৰ দিশত ঘূৰে? অপশ্যন প্লুটো, শুক্ৰ, বৃহস্পতি আৰু মংগল। বন্ধু বান্ধৱীসকলে মনত ৰখা উচিত যে এই 4টা গ্ৰহৰ ভিতৰত এটা গ্ৰহ ঘড়ী কাঁটাৰ দিশত ঘূৰে আৰু বাকী 3টা গ্ৰহ ঘড়ী কাঁটাৰ বিপৰীত দিশত ঘূৰে। কোনটোনো ঘড়ী কাঁটাৰ দিশত ঘূৰে ইয়াৰ শুদ্ধ উত্তৰটোনো কি হ'ব আপোনালোকে জনাবচোন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শুক্ৰ গ্ৰহ যি নেকি ঘড়ী কাঁটাৰ দিশত ঘূৰে। বলক এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটো বা আজি শেষৰ প্ৰশ্নটো আলোচনা কৰোঁ। আজি শেষৰ প্ৰশ্নটি হৈছে কোনজন প্ৰাক্তন প্ৰধানমন্ত্ৰী দিৱসত সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে পালন কৰা হয়? অপশ্যন ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধী, সঞ্জয় আৰু VP। এই 4জন মন্ত্ৰীৰ ভিতৰত কোনজন মন্ত্ৰীৰ মৃত্যু দিৱসত সন্ত্ৰাস বিৰোধী দিৱস হিচাপে পালন কৰা হয়? এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে ৰাজীৱ গান্ধী। ৰাজীৱ গান্ধীৰ মৃত্যু দিৱসক সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে পালন কৰা হয়। বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব।